হাই গাইজ, ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, থাম্বনেইল টাইটেল চাই এই ভিডিঅ'টো কি হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় গম পাইছে। এতিয়া কথাটো হ'ল যে জইন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 এইখিনি পদত যদি এপ্লাই কৰিছিলে, মানে এই পদবিলাকৰ লাষ্ট ডেট 10 এপ্ৰিললৈকে ইয়াৰে লাষ্ট ডেট আছে। আপোনালোকে যদি এইখিনি পদত এপ্লাই কৰা নাই এতিয়ালৈকে, তেতিয়াহ'লে আপোনালোকে জল্দি গৈ কিনে এইখিনি পদত এপ্লাই অনলাইন কৰিব পাৰিব। যদিহে আপোনালোকে এইখিনি পদত এপ্লাই কৰিছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুতে বেছি ইম্পৰ্টেণ্ট। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে বা কোনোবা প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। আৰু মোৰ এইটো ইনষ্টাগ্ৰামৰ নাম আহি আছে, আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, তাত ফ'ল' কৰি ল'ব। যিখিনি মানে অফিচিয়েলিভাৱে আপডেট আহে বা ইনফৰ্মেশ্যন ৰিলেটেড যিকোনো নটিছ আপোনালোকে ইনষ্টাগ্ৰামত পাই যাব। ইয়াৰে এক্সাম হ'ব জুন মাহত। হয় বন্ধুসকল, জুন মাহত ইয়াৰে এক্সাম হ'ব। এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কি লাগিব আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে। যদি গম পোৱা নাই, ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংক থাকিব। মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ, তাত গৈ কিনে আপোনালোকে ভিডিঅ'টো ভালদৰে চাই ল'ব। যদি আপোনালোকে জিডিত এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে 10 পাছ কৰিব লাগিব। লগতে প্ৰত্যেকখন ছাবজেক্টতে 33 মাৰ্ক থাকিব লাগিব। ইয়াতে বন্ধুসকল, ছোৱালীসকলৰ কাৰণে জিডি ভেকেঞ্চি আছে, ওমেন মিলিটাৰী, আৰু ল'ৰাসকলৰ কাৰণে অগ্নিবীৰ জেনেৰেল ডিউটি আছে। লগতে ট্ৰেটমেণ্ট আছে, টেকনিকেল খিনি পষ্ট ইয়াতে আপোনালোকে দেখিবলৈ পাব। সকলোখিনি পদতে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি বন্ধুসকল ট্ৰেটমেণ্টত এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে চিম্পুল মেট্ৰিক পাছ কৰিব, মানে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব। হয় বন্ধুসকল, চিম্পুল মেট্ৰিক পাছ কৰিলে এইখিনি পদত এপ্লাই কৰিব পাৰিব। 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব, 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব, আৰু লগতে আপোনালোকৰ 33 থাকিব লাগিব। লগতে এই পদবিলাকত আপোনালোকে এতিয়াৰ পৰা দুটা কেটেগৰীৰ কাৰণে এপ্লাই কৰিব পাৰিব। হয় বন্ধুসকল, দুটা কেটেগৰীৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ধৰি লওক আপোনালোকে যদি ট্ৰিটমেণ্টত এপ্লাই কৰিছে, তাৰপিছত আকৌ জিডিত এপ্লাই কৰিব পাৰিব। আগতে এটা পষ্টতহে এপ্লাই কৰিব পৰা আছিলে, কিন্তু এতিয়া এনেকুৱা নহয়। আপোনালোকে যদি এটাত এপ্লাই কৰিছে আৰু আপোনালোকে নেক্সটতো এপ্লাই কৰিব পাৰিব। কিন্তু বন্ধুসকল, আপোনালোকে পে'মেণ্ট দুটা কাটিব লাগিব, 250 ৰুপিজ। টোটেল আপোনালোকে 500 ৰুপিজ পে'মেণ্ট কাটিব লাগিব। ৰিটেন এক্সামত আপোনালোকে প্ৰায় 32 প্লাছ আপোনালোকে যদি মাৰ্ক পায়, তেতিয়াহ'লে ফিজিকেল টেষ্ট দিবলৈ নিশ্চয় পাব। কিন্তু বন্ধুসকল 33 নহয়, আপোনালোকে ৰিটেন এক্সামত ভাল এটা মাৰ্ক ল'বলৈ চেষ্টা কৰিব। কাৰণ বন্ধুসকল, যদি আপোনালোকে 33 অলপ বেছি পায়, মানে যদি আপোনালোকে ভাল এটা মাৰ্ক পায় ৰিটেন টেষ্টত, তেতিয়াহ'লে ফিজিকেলটো আপোনালোকৰে নিশ্চয় ভাল হ'ব। বন্ধুসকল, আপোনালোকে এতিয়া এইখিনি কথা নিশ্চয় গম পালে, ক'ত কি লাগিব নালাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, লাষ্ট ডেট কেতিয়া, আপোনালোকে এইখিনি কথা সকলোখিনি কথা আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিলোঁ। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ইয়ালৈকে চাই আছে, তেন্তে এটা লাইক কৰিব। লগতে আমাৰ চেনেল যদি নতুনকৈ চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰিব।